हेलो हाई नमस्कार राइज स्वागतम जानाइछु मोर चेनेलर अन्य एटी भ्लगলৈ আজি হৈছে সৰস্বতী পূজা তো আমি তাত যাবলৈ ওলাইছো মানে কাপোৰযোৰ পিন্ধিছো আৰু মেকআপটো সিম্পলকৈ কৰি থৈছো বই হেয়াৰ ষ্টাইলটো কৰি দিব তো সেই ভিডিঅ'টো আৰম্ভ কৰিছো আগলৈ চাই থাকিব কি হয় সৰস্বতী পূজা মানে মই কলেজ নপোৱাকৈ বিএড কলেজত যাম হাই এইফালে পিকুৰ চুলি ষ্ট্ৰেট কৰা হৈ গ'ল মই চুলি ষ্ট্ৰেট কৰিছো কি হ'ব মই ভাবি আছোঁ কি কৰোঁ কি নকৰোঁ চাওঁ বাৰু এনেকৈ মাৰিলোঁ নেকি নাইকে ভাল লাগছে গাইজ হাতখনতো খাব নাপোৱা অৱস্থা হৈছে গাইজ মই ৰেডি হ'লোঁ মোৰ আৰু অলপমান কিবা কিবি কৰিব লগা আছে সনা পিন্ধা আছে মালা পিন্ধা আছে আৰু ফটো লগাব আছে আৰু বাকী মোৰ চব হৈ গৈছে আমাৰ চুলি কিন্তু কোলা কোলা হৈছে মৰে অলপ জিৰা হয় Oh my god अभी बर्तमान हल गटेखिनि हल हेयर स्टाइल हल खाली लिपस्टिक लगाब बाकी আছে এতিয়া সেইখিনি কৰি মানে আমাৰ বহুত দেৰি হৈ গ'ল ৰাইজ 12:30 বাজি গ'ল এতিয়া বাজিছে আমাৰ যাওঁতে মানে ৰাতিপুৱাই যাব লাগিছিল কিন্তু ওলাওঁতে মেলতে গোটেইখিনি মানে মোৰ চবখিনি কৰি মেলি উঠি কাপোৰযোৰ পিন্ধিছোঁ পিন্ধাৰ পিছত ব্লাউজটো আৰু ফিটিং নহ'ল গাইজ আমি ওলালোঁ এতিয়া গাইজ এতিয়া আমি ওলাইছোঁ কলেজত যাবা ইমান অলে চলেও লাভ নাই আমাৰ ৰাস্তাটো যি বয়া ৰাস্তা ধূলা যে ধূলা বহুত দেৰি হৈছে চাই মানে ডাইৰেক্ট খিচাৰি খাব পাৰিম এই গাড়ী মাখান গেলি আমি যাব পাৰোঁ আৰু কোন ছাৰে আমি BH কলেজ আহি পালোঁ গাইজ মোৰ প্ৰথম খোজ হ'ব BH কলেজত আমিতো বাৰু আগে পিছে আহিছোঁৱে খোজটো দিবি খোজটো দিলোঁ খোজটো আমাৰ প্ৰথম খোজ আৰু লিজা ক'ত লম্বা বানবি ব্লগ তুমি কি নতুন কৰি বহুত ভাল ভাল কথা এক্সপ্ৰেছন কিন্তু বেলেগ গাইজ ফটো সেশন চলি আছে ভালে বাই হং মই তাইৰ গাইজ লাইন পাতি আছো ফটো উঠাব গাইজ এইখন গাইজ নন্দিনী এইখন নিজে বনাইছে বেগখন মাল্টি টেলেণ্টেড গাৰ্ল মানে ধুনীয়া চাৰ এইখিনিও নপঢ়িব খালি ৰাতি এই 12টা বজালৈ এই কাম কৰি আছিলোঁ কথা দিবি ৰ'দ দিছে গাইজ ফটো উঠা কিন্তু পালা নাই ইয়াতে ন মই গাইজ চচমাযোৰ লিজা সদায় ভাল হৈছে আগত আহিছা বহুত উঠি লৈছা ফটো পুৰা চচমাযোৰ মোৰ গাইজ কিন্তু গাইজ চচমাযোৰ তাইৰ লগত একদম শ্বুট কৰা নাছিল মোৰ গাইজ মই অলপ লৈছোঁ মই চুলিখিনি মোৰ চিনিয়ে ভাল হেল্ল' হাই বাই বাই কেৰেক্টাৰটো যে কি গাইজ এতিয়া আমি ধূপ আনিব গৈ আছোঁ দোকানলৈ এক পেকেট ললা 5 পেকেট দিয়া
খালি দি দিম দে ভালে আছে আগতে সেইটো কৰি লওঁ দিয়ক আগতে পতা ল'বলৈ তাৰপিছত সেয়া কৰিব লাগে হয় নেকি নিয়ম মোৰ পতা দিয়াৰ পিছত হাত খেতি দি আনি আমি এতিয়া খাব যাওঁ খাব খিচিৰি খাব খিচিৰি নাজানো আৰু আহিবাই সময় পোৱা নাছিল অ নীলম আমি বৰ্তমান খাই লৈ আহিলোঁ এতিয়া আমি যাই আছোঁ আকৌ মণ্ডপৰ পিনে ফটো উঠোৱাব সাগৰিকা ক'ত গ'ল গৈ আছে আমাৰ মানে গোটেই কেইটাৰ ভিতৰত মানে মোক কিবা কালা টিকা লওঁ সাগৰিকাই ফটোকেইখন অলপ ভালকৈ উঠাই দিবা জানে আৰু সাগৰিকাৰ মোবাইলটো ভালি উঠি গ'ল মানে নকওঁ এইটো সাগৰিকা গাইছ সাগৰিকা ফটো উঠাই দিয়া না প্লিজ আজি আমাক ডিষ্টাৰ্ব কৰিছে কিন্তু দেই এইকাৰণে মই চুলিত মুৰিয়া দি লৈ আহিম ফটো উঠা নাপে পাগলা হৈছে মই চুলিত মুৰা দি লৈ ইমান আজি লিজাই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব ৰখা লিজা উল্টিমেটে ৰ উঠবা পাবি তো খালি ये प्रभु सब पाखान देउছে गाइस আমি অকলে পিকু আৰু মই ইয়াতে একলা আছো সব ফটো উঠবা দেউছে চবে নিজৰ নিজৰ ফটোৰ কথা চিন্তা কৰে আমাক লৈ তাই চিন্তাই নকৰে পিকু নাই মই কাৰ লগত থাকলো হৈ আজি তোৰ লোকেশ্যনত যাই আছোঁ আৰু তাক বিচাৰি যাই আছোঁ কাৰণ লিজাইটো তাতে গৈছে সেই তাতে যাই আছে ফিল্ডখনত এটা বিহু নাচবা পাৰলোঁ কি এনে যাবা নৰি ফটো ভাল হ'ব কিন্তু আন্দি নৰি আন্দি যাব সেইফালে ফটো ভাল হ'ব নাচাও ভাল হয় ভাল না লিজা আন্টি ফটো উঠি হা হৈছে আন্টি হল বিক্ৰম গাইজ বিক্ৰম গাগৰ লগ নমস্কাৰ গাইজ এতিয়া আমি খাবলৈ আহিছোঁ মানে কিবা টিংখঙত খাব আহিছোঁ নালগা আছে গাইজ সাগৰিকাই বৰ্তমান ফটোবিলাক দি আছে তাইৰ মোবাইলত ভৰ্তি কৰি দিছে ভাল কথা পিকুৰ বৰ্তমান কি লৈ আহিছে ৱাও স্লাইচ সঁচাই আমাৰতো বেছিভাগ ইয়াতে চাওমিনে খাব পাৰি গাইজ গাইজ খাব নোৱাৰা হৈছোঁ নাজো ৰফা দি গুচি গ'ল গাইজ এইবাৰ আমি ৰখি আছোঁ তাত ৰখি আছোঁ মনবিকা চক হা খালেতো ভাল লাগে নি গাইজ এতিয়া আমি ঘৰ গৈ আছোঁ আমাৰ হ'ল ফুৰা ফটো উঠা চবখিনি কমপ্লিট হ'ল এতিয়া মই পেকিং কৰি লৈও আহিছে গাইজ এতিয়া আমাৰ পূজা চোৱা কমপ্লিট হৈ গ'ল খতম এতিয়া ঘৰ গৈ আছোঁ বা কেইটা বাজিছে সেইটো কৈ দিয়া 5টাই বাজে মোটামুটি ঘৰত বহুত ফোন কৰি ইমান দিনৰ পৰা প্লেনিং হৈ আছিল আহিম ফাইনেলি আহি পালোঁ গাইজ ফাৰ্ষ্টতে আমি চখিনি হৈ গৈছিল এতিয়া জখিনি হৈ আহিছে হয় গাইজ চখিনি এখন গাইজ বৰ্তমান সৰস্বতী পূজাটো সৰস্বতী বুলি কোৱা তো আমি বৰ্তমান ঘৰত যাব ওলাইছোঁ बहुत घटिया मॉडर्न सरस्वती गाइस बहुत घटिया लग रहा है ओ मामा कान खेन लगे কি কয় এটা পাৰি মোৰ কান কেনকে লগা যি নহওক গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব দেই বাই